সুরেশ ও যায় তোর কি করতে আহে তনে তুই কি গমে না পানি কি না পাও তো কম ওরা মগু গম পাও নাই কি গম না পায় আজি প্রধানমন্ত্রী আইবু কত এসিপি নিউজতে ওরা এসিপি নিউজত প্রধানমন্ত্রী আইবু তাতে আমি গেলি কি হবো কি হব আমি যি সুধিব ইচ্ছা কৰো সুধিব পাৰিম আজি প্ৰধানমন্ত্ৰী কিবা প্ৰব্লেম থাকিলেও ক'ব পাৰিম দিয়াতে মজা যাও মোর কুত বেলকা কথা বহুত আছে প্রধানমন্ত্রী ওরতে মৌ যাও র মোৰো বহুত প্ৰব্লেম আছে আজি ক'ব লাগিব প্ৰধানমন্ত্ৰীক দিয়াতে যাও যাও দে যো ওই জানই আকাশখন ধুনি ওই জানই তৰাৰে জিলিকা গা 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 পাহাৰ বগাই বগাই চেনিমাই আঠা কল আনিলো ও চেনিমাই আঠা কল আলবু কল জাৰি কল আনিলো স্যার হব নেকি এতিয়া শোটো আরম্ভ করো আগো তুমি মোক শিকাবা হা চ' আৰম্ভ কৰিব লাগে নে শেষ কৰিব লাগে মোক ইয়াতে এনেই আছো বেছি বকি নাথিবি মাৰত হাৰা যায় লিভাৰলৈ থমা নাই দেখব কি যায় এতিয়া মুখৰ ফালে কেমেৰা ৰেডি কৰ স্যার ক্যামেরা রেডি হয়ে আছে আপনি হালে আরম্ভ করক হয় নেকি দে নমস্কাৰ গ্ৰাহকসকল নহয় নমস্কাৰ দৰ্শকসকল এচিপি নিউজ টকছলৈ আপোনালোক সকলোকে স্বাগতম আপোনালোকে তো চাগে জানে এচিপি নিউজ মানে কি নাজানিব পাৰে কৈ দিওঁ দৰ্শকসকল এচিপি নিউজ মানে হ'ল আধা চেৰা পাগলা নিউজ আৰু খন্তেক পিছত আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ব 1911 চনৰ প্ৰথম প্ৰধানমন্ত্ৰী শ্ৰী হৰিগোপাল পেটলা দাস এতিয়া মই এজন টিকটক ভাল পোৱা দৰ্শকক আমাৰ ষ্টুডিঅ'ত আহিবৰ বাবে অনুৰোধ কৰিছো ও খেল হ'ব দে ইমান হাই ডিৰেক্ট পেনালগে জুবিন গাৰ্গ নহয় তই মন্ত্ৰীক কিবা সুধবে আছে আইলি সুধবি কে আমান হাই দি আছা ভালকে বহি থাক হয় প্ৰধানমন্ত্ৰী আহিল নেকি দে আহিব দিয়ক হয় দৰ্শকসকল এটা ভাল খবৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে তেওঁক আমি আমাৰ ষ্টুডিঅ' মজিয়াত আহিবৰ বাবে অনুৰোধ কৰিছো বাপৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কি হাতী বান্ধি শুনা প্ৰধানমন্ত্ৰী ডাঙৰীয়া বহ প্ৰধানমন্ত্ৰী ডাঙৰীয়া লাহে ভাঙি যাব ভাগো বতাহটো তুলি দিয়া যোৱা কেমেৰা ৰেডি দৰ্শকসকল এইজনে হ'ল 1911 চনৰ প্ৰথম প্ৰধানমন্ত্ৰী হৰিগোপাল পেটলা দাস হয় আপুনি এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যি সুধিব বিচাৰে সুধিব পাৰে পোনপটীয়াকৈ হয় আপুনি মোক এটা কথা ক'ব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি কিয় টিকটক বন্ধ কৰিলে আপুনি জানেনে মোৰ টিকটকত 2 মিলিয়ন ফলোৱাৰ্ছ আছিল সদায় 20টা 30টা ছোৱালীয়ে মোক প্ৰপ'জ কৰিছিল আৰু মই গোটেইকেইটা ছোৱালীৰ লগত চিনি খাইছিলোঁ কিন্তু যেতিয়াৰ পৰা আপুনি টিকটক বন্ধ কৰিলে তেতিয়াৰ পৰা মোক প্ৰপ'জ কৰাটো দূৰে কথা পাতো দেখিলে থু মাৰে জোচ কমক খুব নাচাগে তাৰ হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি ক'ব লাগিব আজি টিকটক কিয় বন্ধ কৰি দিলে আপুনি ল'ৰাজনে 20টা 30টা ছোৱালীৰ লগত চিনি খাইছিল কিন্তু এতিয়া তেওঁ ছোৱালী দেখিলে থু মাৰে তেওঁ এতিয়া বৰলা আপুনি উত্তৰ দিয়ক টিকটক আপুনি কিয় বন্ধ কৰিলে চাওক ভাইটি টিকটকটো হৈছে এটা চাইনাৰ এপ সেই এপটোৰ কাৰণে আমাৰ আৰ্মিবোৰৰ বহুত প্ৰব্লেম হ'ব পাৰে কাৰণ সিহঁতেও টিকটক এপটো ব্যৱহাৰ কৰিছিল আমি পোৱা তথ্য মতে টিকটক এপটো অন কৰাৰ লগে লগে আমাৰ কেমেৰাত যি ৰেকৰ্ড হয় সেইবোৰ চাইনাই দেখি থাকে এটা গুৰুত্বপূৰ্ণ কথা যে টিকটক এপটো যেতিয়া আছিল আমি কেমেৰাটো অন কৰাৰ লগে লগে সকলোবোৰ চাইনাই দেখি থাকে এই কথাটো মই গম পোৱা নাছিলোঁ আজি মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে আজি মই কথাটো গম পালোঁ ভাল লাগিল কথাটো শুনি যদি চাইনাই সকলোবোৰ দেখি থাকে আমাৰ ইণ্ডিয়ান আৰ্মিবোৰ ক'ত আছে কি কৰি আছে সকলোবোৰ গম পাব সেইকাৰণে আমি টিকটক এপটো বন্ধ কৰিলোঁ হয় দৰ্শকসকল এইটো কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহুত ভাল কাম কৰিছে টিকটকটো বন্ধ কৰি নহ'লেবা আমাৰ ভাৰতত কি আছে ক'ত কি আছে সকলোবোৰ চাইনাই গম পালে হয় এইটো কিন্তু বহুত ভাল কাম কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু খেল চেনি এটাৰ লগত খাবি 20টা 30টাৰ লগত নহয় টিকটক কিয় কচি গম পাইছে ন যা এতিয়া আমি দ্বিতীয়জন দৰ্শকক আহিবৰ বাবে অনুৰোধ কৰিছোঁ আমাৰ ষ্টুডিঅ' মজিয়াত
অ খেলো কেমেৰা ফ্লেছ এফলে নমস্কাৰ দি দে হ'ব দে আপুনি এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যি সুধিব বিচাৰে সুধিব পাৰে পোনপটীয়াকৈ সুধক আপুনি কি সুধিব বিচাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে ক'ব বিচাৰোঁ যে পাবজি কিয় বন্ধ কৰিলে আপুনি জানে না মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মই পাবজি খেলে টাইম পাছ কৰি আছিলোঁ আপুনি যেতিয়াৰ পৰা পাবজি বন্ধ কৰিছে তেতিয়াৰ পৰা মোৰ হাগা খাৱা হোমত বাহিৰে আকৌ বেলেগ কাম নোহোৱা হৈছে আপুনি কিয় পাবজি বন্ধ কৰিলে মোক উত্তৰ দিয়ক হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি আমাৰ দৰ্শকসকলক আৰু এখেতক উত্তৰ দিয়ক আপুনি পাবজি কিয় বন্ধ কৰিলে চাওক ভাইটি পাবজিখন বৰ ডেঞ্জাৰ খেলা হয় যিখন খেলা খেলি ল'ৰাবোৰৰ মৃত্যু হ'ল সেইবাবে আমি পাবজিখন বন্ধ কৰি দিলোঁ বুজি পাইছে না নে মাৰি কেনে বুজাব লাগিব বুজি পাইছোঁ যা যা বুজি পাইছে যা 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 পাবজি খেলে দেহতাৰ মাংস নাই পাবজি খেলবা আহে এতিয়া আমি অন্তিম দৰ্শকজনক আহিবৰ বাবে অনুৰোধ কৰিছোঁ সাংবাদিক চাইডলাক মই আজি প্ৰধানমন্ত্ৰীক ডাইৰেক্ট প্ৰশ্ন সুধিম সুধক সুধক কি প্ৰশ্ন সুধিব বিচাৰে সুধক আপুনি কওক আজি আলু পিঁয়াজৰ দাম ইমান কিয় বাঢ়িল লকডাউন হ'ল বুলি মিঠাতেলৰ দাম 200 টকা কৰি দিবে নেকি আজি বাইক চলাব নোৱাৰি পেট্ৰলৰ যিহে দাম কি হৈছে উত্তৰ দিয়ক মোক আছো মই কৈ আছোঁ চাওক ভাইটি পৰিস্থিতি এনেকুৱা মইনো কি কৰিম কৰিমে মন্ত্ৰী কি ঘণ্টা কৰিব আছে যদি আৰু 2 দিনৰ ভিতৰত বস্তুৰ দাম নকমে গুলি কেনে মাৰিম তো এই খেল এন্দুৰ কলে এন্দুৰ ইয়াৰ পৰা যা 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 পৰাই গুলে কেনে মাৰে গুলে কেনে মাৰিম? তাকে গুলি আন পাই আমাৰ গুলি যাৰ পৰাই কলে এন্দুৰ ই গুলেহে মাৰে বলে প্ৰধানমন্ত্ৰী দে 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 প্ৰধানমন্ত্ৰী ডাঙৰীয়া কথাটো হয় কিন্তু আপুনি বস্তুবোৰৰ দামটো অলপ কমাব এন কলি মানুহ কেনেকৈ চলিব মৰি থাকিব দেখো আপুনি অলপ বস্তুৰ দামটো কমাব অলপ চেষ্টা কৰিম বাৰু কমাব হয় দৰ্শকসকল আকৌ লগ পাম আন এটি শ্ব'ৰ সৈতে আজিলৈ ইমানে ধন্যবাদ জয় আই অসম